মই অন্তৰিক্ষা তোমালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া মই এফালে গৈ আছোঁ তো ভাবিলোঁ ব্লগটো এইটো সময় পৰা ষ্টাৰ্ট কৰি দিওঁ তো ব্লগটো এইখিনিতে ষ্টাৰ্ট কৰিছোঁ আৰু কামখিনি কৰি লওঁ মোৰ আজি কিছুমান কাম আছে তো কামখিনি কৰাৰ পাছত পুনৰবাৰ ব্লগটো ষ্টাৰ্ট কৰিম তো তেতিয়ালৈকে ব্লগটো শেষলৈকে চাব যদি ব্লগবিলাক ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্টৰ লগতে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি মোৰ ফেচবুক পেজখন চাইছে তেনেহ'লে পেজখন ফ'ল' কৰি দিব ঠিক আছে তো ব'লক পাই গ'লোহি ঘৰ আৰু এতিয়া আহিছে পাৰ্চেল তো পাৰ্চেল ল'বলৈ ৰখি আছোঁ আজি কি পাৰ্চেল আহিলে দেখাম আপোনালোকক পাৰ্চেলৰ দাদাজনলৈ ৰখি আছোঁ আজি যে মায়ে মোক যে বেয়া পিঠন দিব নহয় পাপা ঘৰৰ ভিতৰলৈ যাম মা পৰি গৈছোঁ কেইটামান এইটো পাৰ্চেল মিন্ত্ৰা কা পাৰ্চেল হয় পাৰ্চেলটো খুলি মাৰভি আহি লওক তাৰপিছত আপোনালোকক দেখাম দেই এইটো পাৰ্চেল এতিয়া আবেলি হ'ল আৰু আবেলি এতিয়া যে কৈছিলোঁ আজি যে পাৰ্চেল আহিছিলে এইটো এই পাৰ্চেলটো তো এতিয়া মই দেখাম কি কি আহিছে এইটো এটা মোৰ নতুন কুৰ্তি হয় যাৰ ফটোখন মাৰভি বহা আকৌ কি কৰি আছে এইটো এটা মোৰ নতুন কুৰ্তি হয় যিটো মোৰ মায়ে দিছিলে কেইদিনমানৰ আগতে আজি মই ফটো পোষ্ট কৰিছোঁ আৰু আজি যোনটো পাৰ্চেল আহিছে সেইটো মিন্ত্ৰা এইটো হয় এটা কুৰ্তি হোৱাইট কুৰ্তি আনাৰকলি টাইপ আৰু এটা পেণ্ট আহিছে ট্ৰাউজাৰ মানে এই কুৰ্তিটোৰ লগত পিন্ধিবলৈ এটা পেণ্ট হোৱাইট পেণ্ট আহিছে আৰু একে কালাৰ দুটা কুৰ্তি অৰ্ডাৰ কৰা হৈছিলে মানে এইটো কালাৰ এই কুৰ্তিটো এটা মাহীৰ ভাগৰ কুৰ্তি আৰু এইটো মোৰ কুৰ্তি মানে দুটা কিয় ছিঙিবা এইটো এই দুটাই কুৰ্তিকেইটা মই এক্সট্ৰাকৈ পিন্ধি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো সেইটো এটা বেলেগকৈ ভিডিঅ' বনাম চ' আজি কুৰ্তি এইটো আহিছিলে আৰু এইটো পেণ্টটো আৰু এই কুৰ্তিটো আহিছে আৰু এইটো আগতে আহি গৈছে মানে এইটো মিন্ত্ৰাই আছিলে মিন্ত্ৰা এইটো মই আপোনাৰ এইকেইটা যোনকেইটা কুৰ্তি আছে মাৰভি বহা না তুমি এই পুতলা এই গৰমখনত এইবিলাক খোলা নাই মোৰ খং উঠে এই কুৰ্তিটো আপোনাৰ স্ক্ৰীণত কেনেকুৱা ধৰণৰ হয় আনাৰকালিটো সেই স্ক্ৰীণত মই ছাইডতে দি দিম আৰু লগতে এইকেইটা কুৰ্তিৰ স্ক্ৰীণশ্বটকেইটা মই দি দিম আৰু পাছত মই নিজে পিন্ধো আপোনালোকক দেখাম তো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা লাগিছে কুৰ্তিকেইটা মানে মোক পিন্ধিলত ভাল লাগিছে মানে হয় নেকি আৰু এইটো জাষ্ট চিম্পলি এটা হোৱাইট ট্ৰাউজাৰ হয় আৰু এটা ট্ৰাউজাৰ লোৱা আছিলে সেইটো একচুৱেলি প্লাজো হয় সেইটো ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ সেইটো ইমান বৰ এটা বেছি খাচ নহয় আৰু এনেই নৰ্মেল পেণ্ট প্লাজো আৰু সেইটো অলৰেডি মই পিন্ধিলোঁ তো এইকেইটা আহিছিলে আজি কুৰ্তিকেইটাৰ প্ৰাইচকেইটাও মই আপোনাৰ স্ক্ৰীণখনত মেনশ্যন কৰি দিম মানে অল টোটেল আজি মই 1600 পে' কৰিছিলোঁ এইকেইটাই আছিলে কুৰ্তি আৰু আজিৰ দিনত যিহেতু বহুত গৰম আছিলে তো সেইটো কাৰণে ভিডিঅ' মানে বনোৱা নহ'ল আৰু আমাৰ ঘৰত লাইট নাছিলে পানী নাছিলে হয়নে মাৰভি তো আজি ভিডিঅ' বনোৱা নহ'ল তো ভাবিলোঁ মানে আজি ভিডিঅ'টো বনোৱা নহ'ল আৰু ভাবিলোঁ যে ভিডিঅ'টোতো ষ্টাৰ্ট কৰিছিলোঁ তাৰপাছত আপোনালোকক কৈছিলোঁ যে আজি ভিডিঅ'টো দেখাম আৰু যিহেতু মই ডেইলি ভিডিঅ' পষ্ট কৰি আছোঁ তো সেইটো কাৰণে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ অ'কে এইজনী আমাৰ নাচনী বাই হয় আৰু আমাৰ নাচনী বাইৰ লগত মই থাকি খুব বেছি ভাল পাওঁ হয়নে নাচনী বাই কামুৰি দিম আৰু চবতকে বেছিকে মই দেখিছে এই মানে গুটিটোৱে মোক বহুত অকান্তি কৰিছে মাৰভি হ'ব ফুটাব নালাগে আৰু এয়া মই মন্দিৰো গৈ মেলি আহিলোঁ হয়নে বেটি চ' বাই বাই আকৌ নতুন এটা ভ্লগৰ সৈতে নতুন এজনীক লগ পোৱাৰ অন্তৰীক্ষাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভ্লগটোৰ পৰা লৈছোঁ বিদায় চ' মাৰভি আৰু মই বাই বাই